নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে জিলিঙনি অসম এণ্টাৰটেইনমেণ্ট মিডিয়া মোৰ আজিৰ বিশেষ অনুষ্ঠান চিনাকি পৃথিৱীৰ অচিনাকি অনুভৱলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত জনপ্ৰিয় অভিনেতা নয়ন নিলিম উপস্থিত আছে আজি তেখেতৰ সৈতে তেখেতৰ বৰ্তমানৰ ছবি বন্ধু আৰু তেখেতৰ সুদীৰ্ঘ জীৱন যাত্ৰাৰ যি অভিনয় জীৱনৰ কিছু কথা পাতিম তেখেতৰ সৈতে মত বিনিময় কৰিম এয়া আপোনালোকৰ সন্মুখত নয়ন নিলিম আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম নমস্কাৰ আমি খুব ফৰ্মেলিটিজ নকৰি আমি যেহেতু চিনেমাখন বন্ধুত্ব আমি বন্ধুত্বৰ টাইপতে কথাটো পাতোঁ আপোনাৰ সুদীৰ্ঘ কালছোৱাত শৈশৱৰ অভিনয় জগতৰ পৰা আজিৰ এই বন্ধু চিনেমাখনৰ সময়লৈকে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ পৰা আহি আজি উপনীত হৈছে আপোনাৰ এই বন্ধু চিনেমাখনৰ বিষয়ে যথেষ্ট চৰ্চা চাই আছোঁ বা আমি যথেষ্টখিনি দেখি আছোঁ আৰু প্ৰতিবাৰে নয়ন নিলিমে এক ব্যতিক্ৰমী ছবি আগবঢ়ায় আপোনাৰ সেই জোনবাৰ সময়ৰ আপোনাৰ অভিনয়ৰ পৰাই আপোনাৰ আবেলিৰ পৰাই আপোনাৰ মাৰপিটৰ পৰাই আৰু আজিৰ তাৰিখত বন্ধুলৈকে যিহেতু খুব প্ৰচাৰ চলি আছে এই ছবিখনৰ বিষয়ে থ্ৰুতে আমি কিছু জানিব বিচাৰিম আচলতে খুব ফ্ৰেণ্ডলি ফেমিলিৰ লগতে কমেডি আৰু এক বন্ধুত্বৰ খুব সুন্দৰ প্ৰয়াস দেখিবলৈ পাইছোঁ ছবিখনত এই ক্ষেত্ৰত ছবিখনৰ বিষয়ে আমি প্ৰথমে আপোনাৰ মুখৰ পৰা কিছু জানি লওঁ বন্ধু নামৰ আচলতে তাৰ আমি নামটো মানে বন্ধু মানে কি সেইটো আৰু প্ৰত্যেকে জানে তাৰ বিশেষকৈ বিৱৰণ আমি দিবলৈ তাৰ বেলেগকৈ আৰু বিৱৰণ দিব নালাগে কাৰণ প্ৰত্যেকৰ জীৱনত বন্ধু থাকে গতিকে বন্ধু মানেনো কি নিজক প্ৰশ্ন কৰিলেও তাৰ আমি আনচাৰটো পাই যাম কিন্তু আজিকালি বন্ধুৰ অৰ্থবিলাক বেলেগ বেলেগ হৈ গৈছে যে গিভ এণ্ড টেক হৈ গৈছে কাৰোবাক মই কিবা এটা স্বাৰ্থতে মই তাক ভাল পাম কোনোবাই কয় এই বন্ধু এই দোস্তি সেইবিলাক আচলতে শব্দ ব্যৱহাৰ কৰিব লাগে গতিকে শব্দবিলাকে আচলতে মানে খুব কলংকিত মানে খুব কলংক আনে মানে আচলতে বেয়া লাগে যিহেতু যিটো সঁচা বন্ধুত্ব তাত কোনো ধৰণৰ স্বাৰ্থ নাথাকে সেইটো ক'বলৈহে হয় দেই চবেই কয় ডাইলগ শুনিবলৈ ভাল আজিকালি ডাইলগ হৈ গ'ল আচলতে এইবিলাক সঁচা বন্ধুত স্বাৰ্থ নাথাকে কিন্তু আচলতে সেইটো নহয় আজি বৰ্তমান পৃথিৱীত সেইটো নহয় আচলতে গিভ এণ্ড টেক মই যদি তোমাক কিবা মই দিব পাৰিছোঁ তেতিয়া মোৰ লগত বন্ধুত্ব থাকিব আদাৰৱাইজ নাথাকে এই বন্ধু ছবিখনৰ আমি যিটো প্ৰমো চাই আছোঁ এই প্ৰমোটোত দেখি আমি অনুমান কৰিছোঁ কিন্তু অনুমান কৰিব নোৱাৰাৰ ভিতৰৰ আচলতে মই সুধিছোঁ যে বন্ধুত্বৰ গোটেই ষ্টৰিটোৰ মূল থিমটো কিহৰ ওপৰত বেছ কৰা বন্ধু তাৰ ভিতৰত মানে বন্ধুত্বৰ আৰম্ভণি নে নিৰ্দিষ্ট এজন বন্ধুক কেন্দ্ৰ কৰি নে গোটেই বন্ধুত্বৰ যিটো মানে ফেমিলি লাইফ বন্ধুত্বৰ গোটেই লাইফ চাৰ্কলটোৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে আচলতে আমি এখন যিহেতু আমি চবেই হাই ছেকেণ্ডেৰী পঢ়োঁ কলেজ পঢ়োঁ কলেজত আচলতে আমাৰ ফ্ৰেণ্ডশ্বিপবিলাক বেছি মজবুত হয় ইজনে সিজনৰ প্ৰতি সেই বস্তুখিনিকে আমি দেখাব বিচাৰিছোঁ অকলে এখন কলেজৰ ভিতৰত হোৱা যিটো কাহিনী ইজনে সিজনৰ প্ৰতি ত্যাগ সাধাৰণতে যেতিয়া আমি কলেজ যেতিয়া পাৰ কৰি যাওঁ তেতিয়া আমাৰ মনবোৰ বেলেগ বেলেগ হৈ যায় আমি কৰ্মব্যস্ততাৰ মাজত বা আমি যেতিয়া জীৱিকাৰ কাৰণে ইফালে যাবলগীয়া হয় তেতিয়া আমাৰ তেতিয়া সেই যিটো আমাৰ কোমলীয়া মনটো তেতিয়া কোমলীয়া হৈ নাথাকে মানে পুৰত হৈ যায় তেতিয়া আমাৰ স্বাৰ্থ আহি যায় আমি আচলতে সেই কোমলীয়া মনটোক প্ৰকাশ কৰিব বিচাৰিছোঁ সেই কোমলীয়া মনটো চবেই অনুভৱ কৰিছিলে কলেজত পঢ়ি থকা দিনত হাই ছেকেণ্ডেৰী পঢ়ি থকা দিনত হাই স্কুলত পঢ়ি থকা দিনত সেইটোকে দেখাব বিচাৰিছোঁ প্ৰত্যেকজন মানুহৰ সেই কোমলীয়া মনটো এই নয়ন নিলিম বুলি কোৱা ব্যক্তিজন অৰ্থাৎ আপুনি মানে যেনেকুৱা ধৰণৰ আপোনাৰ ধৰক ছবিবোৰ আবেলি সুন্দৰ ব্যতিক্ৰম এক সুন্দৰভাৱে উপভোগ কৰি খুব ভাল লগা আপুনি কিছু সময় লৈ আপোনাৰ সেই অভিনেতাগৰাকীৰ পৰা আজি আপোনাৰ নিজৰ প্ৰযোজনা বা পৰিচালনাত আপুনি ছবিৰ কাম কৰি আহিছে বা আছে এই সময়ছোৱাত বিভিন্ন ধৰণৰ আপুনি ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছে ঘাট প্ৰতিঘাত মানুহৰ জীৱনত থাকিবই ঘাট প্ৰতিঘাত নহ'লে জীৱনে নহয় আমি যেন থাকে ন জীৱনটোৰ যদি এটা পেৰেলেলি আজিকালি অটো পাইলট মুড বুলি কয় আচলতে এইটো আজি আমি ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা ছাপ'জ বোলে আপুনি তুমি বুলি কওঁ আপুনি কওঁ তুমি বুলি ক'ব পাৰা সৰু হ'ব যায় যেতিয়া তুমি অফিচৰ পৰা তুমি ৰাতিপুৱাৰ পৰা শুই উঠাবা ৰাতিপুৱা শুই উঠিলা বোলে তুমি ব্ৰেকফাষ্ট কৰিলা অফিচ আহিলা অফিচত একেখিনিয়ে কাম আকৌ ঘৰলৈ গ'লা ঘৰলৈ ফেমিলিক টাইম দিলা শুলা এইটো অটো পাইলট মোডত চলি থাকে
সেই বস্তুৰ অনুভৱটো ইমান নহয় লাইফটো এইটোত বেছিকৈ আমেজ থাকে যে আপছ এণ্ড ডাউন সেইটো এটা আমেজ থাকে চেলেঞ্জ জীৱনটো সদায় চেলেঞ্জ মানে দৰকাৰ আগে জিত হে গতিকে সেই বস্তুটো আমাৰ প্ৰত্যেকজন মানুহে সেইটো নিজে ফেচ কৰে গতিকে অটো পাইলট মোডৰ পৰা মানুহে আঁতৰি অকণমান মানুহে ৰিস্ক লোৱাটো দৰকাৰ আৰু বিশেষকৈ সেইটোত বেছি আমেজ আছে মানে যেনেকৈ এডভেঞ্চাৰ কৰি মানে ভাল পায় ৰিস্ক থাকে ন এডভেঞ্চাৰবিলাক ভাল লাগে বঢ়িয়া লাগি থাকে গতিকে জীৱনটো তেনেকুৱা এটা এডভেঞ্চাৰ হয় আপছ এণ্ড ডাউন আমাৰ লাইফত থাকেই চিম্পল কথা নয়ন নীলিম এগৰাকী অভিনেতা এগৰাকী ক্ৰিয়েটৰ বুলি কৈছোঁ কাৰণ আপুনি যিহেতু এখন সুন্দৰ ছবি দৰ্শকৰ মাজত আপুনি আগবঢ়াই দিয়ে তাৰ উপৰিও নয়ন নীলিম এগৰাকী ভাল কণ্ঠশিল্পী নাই এইটো ভুল কথা মই কোনো ক্ৰিয়েটৰ নহয় আৰু মই চেষ্টা কৰোঁ কিবা এটা কৰিবৰ কাৰণে আৰু কোনো ডাইৰেক্টৰো নহয় এখন ছবি ডাইৰেকশ্যন কৰিছে সূৰ্য সতীশ আৰু মোৰ বন্ধুজন টিটিপে কৰিছে আৰু প্ৰযোজনা কৰিছে অমিত জেনে কৰিছে আৰু দিগন্ত গগৈ আছে আমাৰ দীপক আছে মই খালি ছবিখনৰ এণ্টায়াৰ যিটো বস্তু তো সেই বস্তুটো মই কৰোঁ মই ক্ৰিয়েটৰ বুলিবলৈ নহয় কিন্তু এটা জান দিবলৈ চেষ্টা কৰোঁ কাৰণ যিহেতু এই শিল্পকৰ্মৰ লগত অসমৰ শিল্প যিটো কৰ্ম সেই কৰ্মৰ লগত জড়িত প্ৰায় মোৰ 22 বছৰ হ'ল 2000 চনৰ পৰা মই কাম কৰিছোঁ গতিকে সদায় অসমখনলৈ সপোন দেখোঁ আৰু অসমখনৰ কাৰণে সপোন দেখোঁ আৰু অসমৰ যিখন আমাৰ সাংস্কৃতিক জগতখন চাহে অভিনয় হওক বা নাটকেই হওক সদায় এটা বিশ্ব দৰবাৰত মানে জিলিকি থকা সদায় সপোন দেখোঁ আৰু সপোন দেখিলেই মানুহ সপোনৰ কাষ চাপিব পাৰে গতিকে সেইকাৰণে কষ্ট কৰিবৰ কাৰণে ইমান কোনো ভয় নকৰোঁ কষ্ট কৰি যাম মানে যিমানখিনি শক্তি থাকে সেই কিন্তু তেজলৈ কষ্ট কৰি যাম আপোনাৰ নয়ন নীলিমৰ ছবি বা আপোনাৰ ভিডিঅ' চিডিৰ সময়ত বা ভিডিঅ' এলবাম নয়ন নীলিমৰ নিজৰ কণ্ঠ থাকে এই ছবিখনত আছেনে নাই দুটা গীত আছে মোৰ এই গীতৰ কাহিনী আৰু আচলতে কি গীতটো আচলতে যিটো আমাৰ টাইটেল চং ভাগৰ বুজি নাপালোঁ সেই গীতটো সোণাল বৰাই লিখিছিলে তাৰপিছত গীতটোৰ সংগীত কৰিছে পাৰ্থ হয় যিহেতু ছবিখনৰ এটা নতুন কনচেপ্ট হয় আৰু হাই ছেকেণ্ডেৰী পাছ কৰি কলেজলৈ যোৱা ল'ৰা এটাৰ ভইচ এটা ইমান মেচিয়ৰ নালাগে গতিকে মোক সিহঁতে গোৱাই চাইছিলে গাচোন গানটো গালোঁ তাৰপিছত মই বোলো গানটো মোৰ ভইচত নালাগে ৰাখিবৰ কাৰণে তাৰপিছত তেতিয়া ক'লে নাই আচলতে কেৰেক্টাৰটো এনেকুৱা এটা ভইচে হেৰি কৰে এই গীতটো এটা ভাৰ্চন আমাৰ জুবিন দায়েও গাইছিলে তাৰ সিহঁতে এই ভইচটো ৰাখিলে তেতিয়া মই ক'লো নাই আচলতে যিটো আমাৰ মানে টিনেজাৰ লাগিবৰ কাৰণে আচলতে এই ভইচটো সিহঁতে ৰাখিলে তাৰপিছত ক্ৰমান্বয়ে আচলতে সেই মোৰ আৰু এটা চিটুৱেশ্যনেল গান এটা আছে আপাৰ দিবাৰ বুলি সেই গীতটো ৰিলিজ হ'ব 16 তাৰিখে আমাৰ এইটো কানৈ কলেজৰ আমাৰ চাগে মহাৰাজত জয়ন্তী নেকি তাত সেই অনুষ্ঠানটোত এই গীতটো ৰিলিজ কৰিম আপাৰ দিপাৰ সেইটো চিটুৱেশ্যনেল গান গতিকে সেই গীতটোত সেই চিটুৱেশ্যনেল গানটোত গতিকে এটা ভইচেই হ'লে মানে ভাল হয় গতিকে সেই গীতটোও মই গাবলগীয়া হ'ল কিন্তু আদাৰৱাইজ আমি বেলেগকে মই গোৱাটো প্ৰিফাৰ কৰিছিলোঁ আৰু বেলেগে গাইছিলেও গীতটো মানে লাকিলি মানে ভইচত থাকি গ'ল আৰু মোৰ দৰ্শকসকলে যিহেতু খুব আৱেগিক হৈছে ছবিখন আহিব আমি এখন ভাল ছবি পাম তাৰ উপৰি প্ৰতিগৰাকী সদস্য আমাৰ পৰিয়ালবৰ্গই আমি ভাবিছোঁ যে আমি এই সময়ছোৱাত মানে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম আৰু ভাল ছবি এখন আমি ধুনীয়া উপহাৰ হিচাপে পাম গতিকে তাৰ ভিতৰত দৰ্শকসকলে কিছুমানে জানে বা কিছুমানে নাজানে আজিকালি যিহেতু ডিজিটেল প্লেটফৰ্মৰ যুগ কাৰেক্ট কোনোবাই হয়তো কোনোবাটো মোমেণ্ট প্ৰমোশ্যনৰ পাইছে বা নাপাইছে তাৰ ভিতৰতো মই যদি নয়ন নীলিমৰ বৰ্তমান বহি থকা অৱস্থাত যদি ভাগৰুৱা হৈ আছে বাৰু দিনটো আপুনি যথেষ্টখিনি প্ৰমোশ্যন বা আপোনাৰ ব্যক্তিগত কামত ঘূৰি প্ৰথমতে মই গ'লোঁ তেজপুৰ আজি টংলা গ'লোঁ এই ঘূৰি আহি গুৱাহাটী পাইছোঁ তোমালোকৰ ষ্টুডিঅ'ত যথেষ্ট ভাগৰৰ মাজত কষ্ট দিবলৈ বেয়া লাগিছে তথাপিও দৰ্শকসকলক জনোৱাৰ্থে যদি এটা বা দুটা কলি এটা সামান্য গুণগুণাই দিব পাৰি গানটো ভাগৰ বুজিকে নাপালোঁ এই এনেকুৱাই হৈছে মানে ভাগৰ বুজিয়ে পোৱা নাই মানে কান্ধত পৃথিৱী দাঙিলোঁ তামাম কিৰিলি পাৰিলোঁ হেজাৰ চুপতি মাৰিলোঁ সৰু 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 ধিটিঙালি সৰু দুষ্টামি ডাঙৰ নহম যেন কাহানিও পৰু বাগৰি যদিও জ্যোতিত বন্ধু ধৰিবা তুমি সুন্দৰ
সুন্দৰ কথা সুন্দৰ কণ্ঠ আৰু আচলতে লিৰিক্স আপুনি নিজে লিখিছে নাই লিৰিক্স লিখিছে ইপছনলাল বৰুৱাই ইপছনদাক নিশ্চয় আপুনি থিমটো কোৱা হৈছিলে যে ডেফিনেটলি আচলতে মোৰ কাহিনীটো আচলতে কি হয় চিনেমা গানবিলাক সাধাৰণতে অকণমান বেলেগ ধৰণৰ এলবামৰ নিচিনা নহয় আৰু প্ৰতিটো চিটুৱেশ্যন ৱাইজ গানবিলাক এনেই ক্ৰিয়েট হয় কম্প'জ হয় তাৰ ওপৰত লিখা যায় আৰু সেই বস্তুটো আল্টিমেটলি প্ৰায় ছমাহমানৰ আগতে বা আমাৰ ইয়াততো হেৰি হয় কিন্তু মেক্সিমাম ছমাহ এবছৰ আগতে আচলতে থিমটো যিবিলাক লিৰিক্স ৰাইটাৰ হয় বা মিউজিক কম্প'জাৰ হয় সিহঁতৰ লগত বহা যায় বহি সেই চিটুৱেশ্যনটো বুজোৱা যায় এই চিটুৱেশ্যন এনেকুৱা ধৰণৰ হ'ব এই ধৰণৰ কম্প'জিশ্যনটো লাগে সেই কম্প'জিশ্যনৰ হিচাপে গানৰ লিৰিক্সটো হয় লিৰিক্সৰ পিছত লিৰিক্সিষ্টে তাৰপিছত তাৰ মিউজিক ডাইৰেক্টৰ ডিচাইড কৰে ভইচটো কাৰ লগত ভাল লাগিব বা তোমাৰ মানে যিটো চিনেমা এটা প্লেবেক ছিংগিং হয় বোলে আমুক এক্টৰ আছে তামুক এক্টৰ আছে তো সিহঁতৰ হিচাপত তেনেকৈ ধৰণে ডিচাইড কৰা যায় যে কোনজন ছিংগাৰে গালে বস্তুটো ফুটি উঠিব তেনেকৈ ধৰণে ডিচাইড কৰে মিউজিক ডাইৰেক্টৰে ডিচাইড কৰে তেনেকৈ ধৰণে আচলতে ইপছনলাল বৰুৱাই দুটা গীত লিখিছিল আৰু এটা গীত আছে ফেয়াৰৱেল এটা গীত ছুপাৰষ্টাৰ বুলি আৰু মই ভাবোঁ এইটো চাগে পোনপ্ৰথমবাৰৰ বাবে অসমত ফেয়াৰৱেল গীত হৈছে আৰু সেইটো ইপছনলাল বৰুৱাই লিখিছে প্ৰথমবাৰৰ কাৰণে আৰু গীতটো গাইছে আমাৰ দীক্ষুৱে গাইছে আৰু মই ভাবোঁ সেইটো গীতটো যথেষ্ট জনপ্ৰিয় হ'ব গীতটো যিটো ফেয়াৰৱেলটো আজি এভৰি ইয়েৰ হয় গতিকে সেইটো ডেফিনেটলি চেলিব্ৰেশ্যন কৰিব পাৰিব এই সুদীৰ্ঘ কালচোৱাৰ জোনবাৰ ডেমফুলৰ নয়ন নিলিমৰ পৰা আজি ষ্টুডিঅ'ত বহি থকা নয়ন নিলিমজনলৈ মানে বন্ধুৰ সময়ৰ নয়ন নিলিমলৈ মানে গেটআপটো যথেষ্ট চেঞ্জ আগতে যিহেতু চকলেট বয় টাইপ এটা ফেচ আছিলে দাড়ি চাৰি নাছিলে আজি নয়ন নিলিমৰ দাড়ি আৰু চুলি কিছু দীঘল গতিকে এইটো আচলতে এই বন্ধুৰে থিম দাড়ি চুলিটো নে আচলতে নয়ন নিলিমৰ আজিৰ তাৰিখৰ পাৰ্চনেল ষ্টাইল বুলিব নোৱাৰে আচলতে সময় পোৱা নাই দাড়ি কাটিবৰ কাৰণে চুলি কাটিবৰ কাৰণে আৰু বন্ধু ছবিখনৰ বিষয়ে ইমান যদি মই ডিটেইলছত ক'লে গতিকে এতিয়া মই এইবিলাক একো নকওঁ একদম 4 নৱেম্বৰত গম পাব নয়ন নিলিমে দাড়ি কিয় ৰাখিছে চুলি কিয় ৰাখিছে হয় প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে সুন্দৰভাৱে শুনিলে যে নয়ন নিলিমে সেই ডেমফুলৰ নয়ন নিলিমৰ পৰা আজিৰ বন্ধুৰ নয়ন নিলিমলৈ দাড়ি আৰু চুলি কিয় দীঘল আচলতে দৰ্শকসকল এই মুহূৰ্তত আমি সুধিব বিচাৰিম নয়ন নিলিমক আৰু কিছু কথা এই বন্ধু ছবিখনৰ দৃশ্যগ্ৰহণ অৰ্থাৎ শ্বুটিং ক'ত হৈছে গুৱাহাটীত কৰিছোঁ আমি ইন বিটুইন গুৱাহাটী ৰয়েল গ্ল'বেল আছে USTMত অলপ শ্বুট কৰিছোঁ আমি ডন বস্কো আছে DPS আছে গুৱাহাটীৰ প্ৰতিটো গলিয়ে কৰিছোঁ আৰু অলপ আমি অলপ মেঘালয়তো শ্বুট কৰিছোঁ এই বন্ধু ছবিখনৰ যিহেতু মই প্ৰায় চাই আছোঁ 2-3বাৰমান চালোঁ ব্যস্ততাৰ মাজতো যদিও কিছু বস্তু মনত নাই তাৰ মাজতো মই চাইছোঁ খুব ভাল লাগিছে 3জন বন্ধুক দেখিছোঁ আৰু কিছু ব্যতিক্ৰম গতিকে এই যে 3জন বন্ধুৰ ভিতৰত মানে অকণমান কিটিঙালি টাইপ বন্ধু কোনজন মানে টেকনিকেল বন্ধু নয়ন নিলিম প্ৰিয় দৰ্শক তেখেতৰ এই টেকনিকেল স্বভাৱটোৰ ওপৰতেই নিৰ্ধাৰণ কৰা হৈছে চিনেমাৰ ষ্টৰিটো নিৰ্মাণ কৰি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে আৰু নিশ্চয় নয়ন নিলিমৰ ছবি বুলি ক'লে কিছু ব্যতিক্ৰম এই আবেলিৰ পাতলীয়া বয়সৰ কুমলীয়া মন সেই গান থকা ছবিখনৰ পৰা বা তেখেতে অভিনয় কৰা জোনবাইৰ পৰা আজিৰ এই বন্ধুৰ সময়ছোৱালৈকে আৰু ছবিখনৰ বিষয়ে আৰু বিশেষ আমাৰ দৰ্শকসকলক আপুনি কি ক'ব শৈশৱৰ সেই কিৰিলি যিখিনি আমি স্কুল কলেজত পাৰ কৰি অহা সেই কিৰিলি প্ৰিন্সিপালৰ পানিছমেণ্ট ছিনিয়ৰ জুনিয়ৰ লগত কেতিয়াবা ফাইট তাৰপিছত গাৰ্লফ্ৰেণ্ডৰ পিছে দৌৰা তাৰপিছত কেণ্টিনৰ আড্ডা প্ৰতিটো বস্তু দেখা পাব আৰু তাত নিজক বিচাৰি পাব এই শৈশৱৰ আমাৰ আগৰ সময়ৰ আপোনাৰ স্কুলীয়া দিনৰ বা মোৰ স্কুলীয়া দিনৰ তেতিয়াৰ সেই বন্ধুত্বৰ জেনেৰেশ্যনটো আৰু এই 2022ৰ এই ডিজিটেল প্লেটফৰ্ম ডিজিটেল যুগৰ বন্ধুত্বৰ যিটো চাৰ্কামষ্টেঞ্চেছ বহুত ডিফাৰেঞ্চ মই আগতে ক'লোঁ আজিকালি ল'ৰা ছোৱালীবিলাক এতিয়া মোবাইলত থাকে ফেচবুক ইনষ্টা আজিকালি ল'ৰা ছোৱালীবিলাকে আড্ডা মাৰিব নাজানে কিন্তু আড্ডাৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ সেইকাৰণে আমাৰ যিটো ফেয়াৰৱেল ছং তাত এটা লিৰিক্স লিখিছে ইপছনলাল বৰুৱাই কিতাপে নোকোৱাৰ কথা ফুচুৰি আড্ডাত শিকিলোঁ মৰমেৰে ধৰা মৰমেৰে এই ধৰা জিনিব পাৰিলোঁ শিকিলোঁ
গতিকে অকল আমাৰ আজিকালি বস্তুবিলাক হ'ল ল'ৰা ছোৱালীবিলাক আড্ডা নেমাৰে একেবাৰে আৰু ইজনে সিজনৰ কথা নাপাতে অকল পাতে যদি মোবাইলৰ কথা পাতে যিহেতু আজি মানুহ এজনৰ ইমোশ্যনটো বুজিব পাৰোঁ আমি চকুত চাই আপুনি কি কথা ক'ব বিচাৰিছে মই কি কথা ক'ব বিচাৰিছোঁ মোৰ মনটো কেনেকুৱা ধৰণৰ হৈ আছে সেই বস্তুবিলাক আমাৰ আজি ইনষ্টা হওক বা আজি ফেচবুকত হওক কোনোবাই হাই হেল্ল' কৰিলে কথা পাতিলে কিন্তু কোনোৱে বুজিবলৈ চেষ্টা কৰা নাই সেই গতিকে আমি প্ৰত্যেকজন মানুহে ইনচিকিউৰ আৰু ফ্ৰাষ্ট্ৰেটেড আজি তাৰিখৰ মানুহবিলাক কিন্তু যেতিয়া আমি ওলাই আহোঁ কাৰোবাৰ লগত কথা পাতোঁ আমাৰ মনটো ভাল লাগে কাৰণ আমাৰ মনটো সদায় প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যিহেতু আমি মানুহ হ'ল সদায় সমাজপ্ৰিয় মানুহ আমাক সদায় সমাজ লাগিবই জীয়াই থাকিবৰ কাৰণে সেই গতিকে মই প্ৰত্যেককে কওঁ যে নিজক মানে ওলাই আহক ওলাই আহি ইজনে সিজনে আড্ডা মাৰক কথা পাতক আৰু কথা পাতিলে মানে আমাৰ বহুত বেলেগ বেলেগ ক্ৰিয়েশ্যন হয় আমাৰ মনটো ভাল লাগে সেইকাৰণে কথা পাতিব লাগে অকল ছ'চিয়েল মিডিয়াত মানে নিজকে সময়টো নষ্ট কৰি লাভ ঠিক আছে মই ক'বলৈ যোৱা নাই যে ছ'চিয়েল মিডিয়া আপুনি ইউজ নকৰক ছ'চিয়েল মিডিয়া ইউজ কৰক কিন্তু এটা সীমিত এটা সীমা লয় লিমিটেড বোলে এইখিনি সময়ত মই এইখিনি ছ'চিয়েল মিডিয়া ইউজ কৰিম বাকীখিনি মানে পঢ়িম ষ্টুডেণ্টৰ কাৰণে বা বেলেগ বাকীখিনি সময়ত আমি বেলেগ কাম কৰিম খেলিব লাগে আৰু আজিকালি ল'ৰা ছোৱালী খেলা ধূলা নকৰে আৰু এটা মানুহৰ কনচেপ্টটো মগজত সোমাই গ'ল কি জিমলৈ যাব লাগিব মই ডাঙৰ মাস্কুলাৰ বডি বনাব লাগিব সেইটোৱে মানে শৰীৰ চৰ্চা সেইটো নহয় আপুনি যিকোনো খেলক য়োগা কৰক ছুইমিং কৰক দৌৰক প্ৰতিটো বস্তু হেল্থৰ যিকোনো এক্টিভিটি কৰক একো নহ'লে ঘৰ মুচক কাপোৰ ধুওক এইটো ভাল এক্সাৰচাইজ হয় সেই কনচেপ্টটো আমাৰ মানুহৰ জিম গৈ মানে বডি মানে এনেকুৱা এইটো নহয় মানে আচলতে সেইটো দৰকাৰী তাৰমানে খেলা ধূলা নকৰে আজিকালি ল'ৰা ছোৱালীবিলাকে একদম নকৰে অকল পাবজি কিবা কিবি খেলি থাকে তো সেইটো হোৱাৰ লাগিলে ঠিক আছে আমাৰ মোবাইলত আমাৰ শাৰীৰিক পৰিশ্ৰমটো একেবাৰে নোহোৱা হৈ গৈছে শাৰীৰিক পৰিশ্ৰমটো হ'লেহে আমাৰ মগজৰ ডেভেলপ হোৱাৰ লগে আমি ভাল কাম কৰিব পাৰিম আমাৰ চিন্তাবিলাক সবল হ'ব বন্ধুৰ লগত কথা পাতিব লাগিব ঘৰৰ 5টা মানুহ যিকেইটা এতিয়া এনেকুৱা ধৰণৰ দেখা যায় ঘৰত 5টা ৰুম আছে বা 4টা ৰুম আছে প্ৰত্যেকে নিজৰ ৰুমত থাকে ৰুমে নিজৰ মোবাইলত কথা পাতি থাকে ভাত খাবলৈ হ'লে মাতিলে বাবা ভাত খাবলৈ আহা হোৱাটছএপত টেক্সট দিয়ে সেইটো মই নেভাবোঁ মানে ইমান ডিজিটেল হ'ব নালাগে আমি সমাজপ্ৰিয় মানুহ আমাক মানুহ লাগিব জীয়াই থাকিবৰ কাৰণে অৱশ্যে এই নয়ন নিলিমৰ কণ্ঠই মাজতে বন্ধুৰ গানটো শুনোতে আপোনাৰ নিজৰ গানটো যিটো আপুনি নিজে কণ্ঠ নিগৰাইছে শুনোতে ভাল লাগিলে কিন্তু মই আকৌ যদি দীক্ষুদাই গোৱা গানটো এটা শাৰী বা দুটা শাৰী আপোনাক গুণগুণাব দিওঁ কিতাপে নোকোৱা কথা ফুচুৰি আড্ডাত শিকিলো মৰমেৰে ধৰা জিনিব পাৰি বুজিলো এই ৰং ধেমালিবোৰক লৈ তেজে হত অচিনাকি পথেৰে আমি আগুৱাম কোনোবা চাৰিআলিত দেখিলে মাতিবা দেই চিঞৰি বন্ধু সুন্দৰ প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে সুন্দৰভাৱে দীক্ষুৰ কণ্ঠ নিগৰা গানটো আপোনালোকে নয়ন নিলিমৰ কণ্ঠত দুখাৰী গুণগুণনি শুনিলে মই ইয়াৰ মাজতে জানিব বিচাৰিম যিহেতু আমাৰ দৰ্শকসকলে কিছু চিনেমাখনৰ বিষয়ে আপডেটো জানিব বিচাৰে প্ৰিমিয়াৰ শ্ব' ক'ত ৰখা হৈছে PVR পাতি আমি আমাৰ চিটি চেণ্টাৰ যে আছে চিটি চেণ্টাৰ গণেশগুৰি আজি PVR আছে তাতে 3 তাৰিখে আমি প্ৰিমিয়াৰ কৰিম 3 নৱেম্বৰ সন্ধিয়া 5টা বজাত আৰু 3 নৱেম্বৰৰ পৰা শ্ব' ক'ত 4 তাৰিখৰ পৰা হ'ব সমগ্ৰ অসমতে হ'ব যিমানবিলাক আমাৰ চলচ্চিত্ৰ গৃহ আছে চবতে হ'ব হয় প্ৰিয় দৰ্শক ইতিমধ্যে ছবিখনৰ বিষয়ে আপোনালোকে যথেষ্টখিনি কথা গম পালে খুব কম সময়ৰ ভিতৰত তেখেতে ভাগৰুৱা হৈও ভাগৰৰ মাজত আহিও আমাক সুন্দৰভাৱে যিহেতু বন্ধু ছবিখনৰ বিষয়ে তেখেতে উপস্থাপন কৰিলে গতিকে ছবিখন ক'ত কেনেকুৱাকৈ হ'ব ইতিমধ্যে তেখেতে ক'লে থ্ৰুতে সুন্দৰভাৱে তেখেতসকলৰ যি ছবি সেই ছবিখন আমি সুন্দৰভাৱে সকলো অসমৰ দৰ্শক তথা সকলো ছবিপ্ৰেমী ৰাইজ চিনেমা প্ৰেমী ৰাইজে চাব আৰু তাৰ মাজতে আকৌ পুনৰ মই কিছু কথা পাতিম আপোনাৰ সেই সময়ছোৱাৰ মানে জীৱনৰ অভিনয় জগতৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিলে মোৰ 93 মানৰ পৰা হৈছিলে 93-94 মান তেতিয়া আপুনি কি পঢ়ি আছিলে 6-7-8 এনেকুৱা মান আছিল নেকি তাৰ মাজৰ পৰা আজি মানে এই ষ্টুডিঅ'ত বহি থকা সময়লৈকে আপুনি VCDয়ে হওক বা আপোনাৰ শ্বৰ্ট ফিল্মেই হওক বা ফিল্মেই হওক আপুনি কিমান মানলৈ এতিয়াও নিজৰ
যি বলিষ্ঠ অভিনয় অভিনয় দাঙি ধৰিলে বলিষ্ঠটো ক'ব নোৱাৰোঁ বলিষ্ঠ হ'বলৈ এতিয়া বহুত বাকী অভিনয় কৰি যাওঁ আৰু শিকিবলৈতো বহুত বাকী আছে নাজানোৱেই একো আৰু কাম কৰি যাওঁ কিমান কৰিছোঁ কি কৰিছোঁ তো বুজি নাজানো চিডিয়ে হওক বা কিন্তু আপোনাৰ ইমান মনত নাই কিমান কৰিলোঁ চিডিটো বহুত 150-200 ইমানমান চিডি কৰিছোঁ চাগে চিডি সময়ত যিহেতু আপুনি প্ৰতিখন ছবি বা ভিচিডিত হওক আপুনি এক্টিং কৰোঁতে যথেষ্টখিনি ডেডিকেটলি কৰে খুব ডেডিকেটলি কৰে আৰু খুব ভালো হয় এক্টিং যথেষ্ট ভাল আৰু বিশেষকৈ আন দৰ্শকৰ কথা নকওঁ মই নয়ন নীলিমৰ অভিনয় চাই ভাল পাওঁ আৰু নয়ন নীলিমৰ অভিনয় চাই ভাল পাওঁ কাৰণে শৈশৱত মই নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে আপোনাক গুৱাহাটীৰ পৰা আমন্ত্ৰণ জনাই মংগলদৈ শইকীয়াপাৰাত এটা গীতৰ শ্বুটিং কৰিছিলোঁ পাতলীয়া বয়সৰ কুমলীয়া মন কিন্তু সেই সময়ত যথেষ্ট সংখ্যক এক্টৰ এক্ট্ৰেছ আছিল তাৰ ভিতৰতো মই নয়ন নীলিমক চুজ কৰিছিলোঁ বিশেষভাৱে ভাল লাগে আৰু সেই তাৰিখৰ পৰা আজি এই মুহূৰ্তলৈ আপোনাক কিবা এটা ভাল লাগে আৰু সেই ভাল লগাখিনি হ'ল আপোনাৰ কামৰ প্ৰতি ডেডিকেশ্যন নিষ্ঠা সততা আৰু কৰ্মস্পৃহা তাৰ মাজত আপোনাৰ যি এক্সপ্ৰেশ্যন বডি লেংগুৱেজ আৰু খুব সৰল এক্টিং এই এক্টিঙৰ ক্ষেত্ৰত আপুনি মানে মটিভেটলি আপুনি এক্টিং কৰে নে আপোনাৰ নিজৰ যিটো নিজক ৰিপ্ৰেজেণ্ট কৰে আপুনি সেই ইন বিটুইন দ্য ফ্ৰেম মই এক্টিং কৰিব নাজানো কাৰণ এক্টিং তেনেকৈ মই প্ৰশিক্ষণো লোৱা নাছিলোঁ আৰু লৈছিলোঁ যদিও আপোনাৰ ইমান ডেডিকেটেডলি মানে যেনেকৈ আমাৰ যিবোৰ আমাৰ সাধাৰণ যিবোৰ যেনেকৈ মাক দেউতাকে যেনেকৈ অভিনয় বা মিউজিক স্কুল বা আৰ্ট স্কুল লৈ যায় তেনেকৈ ময়ো এজন সাধাৰণে মই এটা ল'ৰা আছিলোঁ গতিকে তেনেকৈ ময়ো গৈছিলোঁ ইমান ডেডিকেটেডলি মই যে মোক লাগিবই মোক এনেকুৱা সময় এইটো কৰিম তেনেকুৱা কোনো নাছিলোঁ কেজুৱেল একদম চ' যি ধৰণে দেখাই দিয়ে বা মই ভাবোঁ অনুভৱ কৰোঁ যে স্ক্ৰিপ্টটো চাওঁ এনেকৈ ডাইলগকেইটা ক'ব লাগে এনেকৈ কৈ দিয়ে সেইটোৱে মানুহে ভাল পায় সেইটোৱে যদি ভাল পায় আৰু মই কিনো ক'ম হয় এই অভিনয় জগতত মানে অন কেমেৰা যেতিয়াৰ পৰা আপুনি এক্টিং কৰিছে আপোনাৰ প্ৰথম ছবি বা চিনেমা বা ভিচিডিৰ সময়ত আপোনাৰ কোনখন প্ৰথম আপোনাৰ অন কেমেৰা ভিডিঅ' আছিলে অন কেমেৰা বুলি ক'লে মই প্ৰথমতে কৰিছিলোঁ টেলিফিল্ম আছিলে টেলিফিল্ম 93-94 কৰিছিলোঁ তেতিয়া আমাৰ ডিব্ৰুগড় দূৰদৰ্শন আছিলে ডিব্ৰুগড় দূৰদৰ্শনৰ টেলিফিল্মবিলাক হৈছিলে কমিশ্যন প্ৰগ্ৰেমৰ টেলিফিল্মবিলাক তেতিয়া কেমেৰা দেখিছোঁ আৰু টেলিফিল্মবিলাক তাৰপিছত লাহে লাহে ডাঙৰ হৈ আহিলোঁ যেতিয়া ইয়াত আহি আমি ভিডিঅ' যেতিয়া চিডি হয় চিডি তেতিয়া ভিডিঅ' এটা দুটা গীত কৰিছিলোঁ আমাৰ নয়ন নিৰ্বাণ বৰুৱা আছে নেকি তেখেতে কৰিছিলে বিহুতে বলিয়া মন বুলি এখন চিডি আছিল তাৰপিছত এন কে প্ৰডাকশ্যনৰ হিয়ামন কৰিছিলোঁ তাৰপিছত চিনেমা এখন কৰিছিলোঁ ৰংমন বুলি ৰংমন মষ্ট প্ৰবলি মই চাইছিলোঁ ৰিক্সাত গাঁৱৰ ল'ৰা এজন আপুনি ৰিক্সাত চহৰীয়া ছোৱালীজনী বিচাৰি সঁচা চ' সেই ৰংমন কৰিছিলোঁ ৰংমনৰ সেইখিনি সময়ত লাহে যেতিয়া আমাৰ চিনেমা ৰিলিজ হৈছিলে তাৰপিছত ছবিগৃহলৈ ইমান নোযোৱা হ'ল বোলে লাগে বন্ধ হ'বলৈ হ'ল তাৰপিছত আৰম্ভণি হৈছে জোনবাই জানমণি কিন্তু জোনবাইত এক খুব ব্যতিক্ৰমী অভিনয় দেখা পোৱা গৈছিল আৰু সকলোৰে মুখে মুখে ডেম্ফুল চৰিত্ৰটো আজিও ফুটি উঠিছে আৰু ময়ো ইউজ কৰোঁ কেতিয়াবা কাৰোবাক ধেমালিতে হওক বা খঙতে ডেম্ফুল বুলি ময়ো কওঁ গতিকে সেই বস্তুটো সকলোৰে প্ৰিয় হৈ পৰিছে আপুনি এই সুদীৰ্ঘ কালছোৱাত ইমান ধুনীয়াকৈ অভিনয় কৰি আহি আজি বন্ধুৰ ছবিখনৰ বাবে যথেষ্ট আশাবাদী চিনেমাখন সফল হওক আৰু ছবিখনৰ কাৰণে আন্তৰিক অভিনন্দন আৰু আপোনাৰ অভিনয় যি ডেডিকেটলি আপুনি কাম কৰিছে অভিনয় কৰিছে এক্টিং কৰিছে গোটেইখিনিৰ কাৰণে আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আপোনাৰ পৰা বিদায় মাগাৰ পূৰ্বে খুব ব্যস্ততাৰ মাজতো আহিছে ভাগুৰা মোৰ বেয়া লাগিছে বৰ দীঘলীয়া কথা পাতিবলৈ তথাপি তাৰ মাজত সুধিছোঁ কাৰণ যিহেতু সুযোগ পাইছোঁ আকৌ নয়ন নিলিমক ষ্টুডিঅ'ত নিশ্চয় মাতিম কেতিয়া লগ পাওঁ বা নাপাওঁ নাজানো কিন্তু দৰ্শকসকলে বহুতে জানিব বিচাৰে যিহেতু আপোনালোক একোটা এছাম নৰ্থ ইষ্ট বা ইণ্ডিয়াৰ যিটো আইডল মই আইডল বুলি কৈছোঁ দেই আপুনি যেনেকৈ ভাবক বা মই যেনেকৈ ভাবোঁ কিন্তু মোৰ দৃষ্টিত আপুনি যিহেতু নিষ্ঠা সততাৰ দায়বদ্ধতাৰ সুন্দৰভাৱে এটা ৰিপ্ৰেজেণ্টলি যিহেতু কাম কৰি আছে গতিকে আপোনালোকৰ নিচিনা আইডলৰ বিষয়ে কিছু জানিব বিচাৰে দৰ্শকসকলে আমাৰ ব্যক্তিগত স্বাৰ্থত নহয় যিহেতু আমি দৰ্শকসকলৰ স্বাৰ্থতে কাম কৰি আছোঁ দৰ্শকসকলৰ স্বাৰ্থত আপোনাক কিছু আৰু কষ্ট দিলোঁ আপোনাৰ জন্ম কেতিয়া আৰু আপোনাৰ শৈশৱৰ পঢ়া শুনা কোন স্কুলৰ পৰা আপুনি আৰম্ভ কৰিছে মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনিত মোৰ গাঁওখনৰ নাম গছপুৰীয়া গাঁও এটা গাঁৱৰ পৰিয়ালত জন্ম হোৱা আৰু আমাৰ স্কুলখন মই অসমীয়া মিডিয়ামত পঢ়িছিলোঁ 103 নং প্ৰাথমিক বিদ্যালয় তাৰপিছত LP স্কুল পাছ কৰাৰ পিছত হাইস্কুলত পঢ়িলোঁ
সাচনি চেঁচাসত্ৰ একাডেমি তাতে মোৰ মামা প্ৰিন্সিপাল আছিলে আৰু তাৰপৰা পাছ কৰি নাহৰকটী হাই ছেকেণ্ডেৰীত পঢ়িলোঁ তাৰপিছত মই গুৱাহাটীত পঢ়িলোঁ পঢ়া শুনা কৰিলোঁ আৰ্যত পঢ়িলোঁ এডোখৰ পঢ়িলোঁ প্ৰাগজ্যোতিষত কিন্তু পঢ়া শুনা আধা চিলোৱা কৰিলোঁ তাৰপিছত বৰ্তমান ঘৰত মা দেউতা থাকে আৰু ভাইটি থাকে ভাইটি মুম্বাইত থাকে সি সংগীতৰ লগতে ব্যস্ত সি ছবিখন নিবাৰ সিয়ে মিউজিক কৰিছে তাৰপিছত আপোনাৰ সাধাৰণ পৰিয়াল আৰু মা দেউতা মা এজনী হাউচৱাইফ দেউতাই চাকৰি কৰিছিলে দেউতাই চাকৰি আমাৰ দুলীয়াজান তৈলনগৰীত কৰিছিলে এটা সাধাৰণ চিম্পল পৰিয়াল আমি মানে কয় যে ছোটা পৰিয়াল সুখী পৰিয়াল সেয়াই সুন্দৰ আপুনি অভিনয় জগতত যেহেতু সুন্দৰভাৱে অভিনয় কৰি আহি আছে বা আপোনাৰ নিজক যেহেতু খুব ধুনীয়াকৈ আপুনি উপস্থাপন কৰি আহিছে ছবিতেই হওক বা বিচিত্ৰতেই হওক আপুনি এই অভিনয় জগতত অনুপ্ৰাণিত হোৱা বুলি ক'লে বা প্ৰেৰণা বুলি ক'লে আপুনি কালে মানে ক'ব বিচাৰিব আপুনি কাৰ পৰা প্ৰেৰণা পাইছে ফিল্মফেয়াৰ মেগাজিন ষ্টাৰ্টাৰ যিবিলাক যে আছিলে তেতিয়া ইমানবিলাক আমাৰ গাঁৱে গাঁৱে কেবুলটো নাযায় তেতিয়া তোমাৰ চিটি কেবল জাষ্ট আহে আৰু চিটি কেবলবিলাক আহে আমাৰ টাউনবিলাকত লাগে চিটি কেবল তেতিয়া যি আহে আৰু তেতিয়া জি টিভি চিভি কিবা কিবি আহে জি টিভি ছনী টনীবিলাক আহে এতিয়া এই মেগাজিনবিলাক খুব পপুলাৰ হৈছিলে ফিল্ম মেগাজিনবিলাক সেইবিলাক চাই চাই প্ৰভাৱিত হৈছিলোঁ ষ্টাইল ভাল পাইছিলোঁ মিউজিকো ভাল পাওঁ সেইবিলাক চাই চাই প্ৰভাৱিত হৈছিলোঁ আৰু দেউতাও ইনফেক্ট খুব চিনেমা ভাল পোৱা মানুহ এজন আছিলে অমিতাভ বচ্চন ৰাজেশ খান্না খুব ফেন আছিলে তো দেউতাহঁতৰ বহুত কাহিনী আছে চিনেমা চোৱাৰ আমাৰ তাৰ পৰা তিনিচুকীয়া বহুত দূৰ হয় কেতিয়াবা চিনেমা চাই ৰাতি 11টা বজাত আহে খোজকাঢ়ি আহে গতিকে চিনেমাত তেখেতসকলৰ সপোন দেখে মানে চিনেমাৰ যিটো চিনেমা মানুহক সাধাৰণতে সপোন দেখে এইটো চিনেমা যিহেতু এটা সপোন হয় মানুহৰ কাৰণে চিনেমা হলটো হ'ল মানুহৰ চিনেমা বিক্ৰী কৰা দোকান আৰু চিনেমা হল সেই দোকানত বিক্ৰী হোৱা এটা বস্তু গতিকে সেইবিলাক চাই আহে দেউতাও ষ্টাইলিছ এইবিলাক চিনেমা চাই কাপোৰ কানিবিলাক তেনেকৈ ধৰণে চিলাই তেতিয়াতো মানুহে বেছিকৈ চিলাই কাপোৰ পিন্ধিছিলে আজিকালি মানুহ ৰেডিমেড হয় তেনেকৈ চাই সেইবিলাকৰ প্ৰতি ধাউতিটো বাঢ়িলে আৰু কেতিয়াও ঘৰটো বাধাও নিদিলে তই এইটো নকৰিবি আমুক নকৰিবি তামুক নকৰিবি কাৰণ নিজেই ভাল পায় তেনেকৈ ধাউতিবিলাক বাঢ়ি গ'ল আচলতে লাইনটোৰ প্ৰতি ধন্যবাদ খুব ব্যস্ততাৰ মাজতো দিনটো কষ্ট ভাগৰ তেজপুৰৰ পৰা BTAD ওদালগুৰি জিলা টংলা কলাইগাঁও তাৰ পৰা মঙলদৈ হৈ আপুনি এই ঘাট প্ৰতিঘাটৰ মাজত ৰাস্তাৰ যান জঁটৰ মাজত আহি আমাৰ ষ্টুডিঅ'ত ইমান ধুনীয়াকৈ আপুনি দিয়া সময়ত উপস্থিত হৈছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু আপোনাৰ ছবিখন সফল হওক ছবিখনৰ কাৰণে পুনৰবাৰ কৈছোঁ আপোনাৰ ছবিখনৰ বাবে অভিনন্দন আৰু আপোনাৰ এই যি যাত্ৰা তাৰ বাবে কৃতজ্ঞতা আৰু শলাগ আমি যাচিছোঁ প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে নয়ন নিলিমৰ সুদীৰ্ঘ অভিনয় জগতৰ সুদীৰ্ঘ অভিনয় কাল সময় চোৱাৰ পৰা বন্ধু চিনেমাখনৰ বিশেষ যিহেতু আমি মূল কথাখিনি তেখেতৰ সৈতে পাতিলোঁ যথেষ্ট ভাগৰুৱা আৰু ব্যস্ততাৰ মাজতো তেখেতে সুন্দৰভাৱে আহি আমাক পজিটিভলি সময়ত ষ্টুডিঅ'ত উপস্থিত হৈ সুন্দৰভাৱে ছবিখনৰ বিষয়ে দৰ্শকসকলৰ সৈতে দাঙি ধৰিলে আমাৰ সৈতে মত বিনিময় কৰিলে আপোনাৰ ছবিখনৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন যাচিছোঁ আমি সকলোৱে আপোনাৰ চিনেমাখন চাব যাম বুলি আশাবাদী আৰু সকলো দৰ্শক যিমান দূৰ পাইছোঁ ছ'চিয়েল মিডিয়াত মই বাৰু ছ'চিয়েল মিডিয়াৰ ওপৰতে নিৰ্ধাৰণ কৰি কৈছোঁ সকলো আৱেগিক হৈ আছে ছবিখনৰ ওপৰত সকলোৱে চাব যাব ছবিখন অসমৰ প্ৰতিটো চলচ্চিত্ৰ গৃহতে তাত লাগিব আৰু আপাৰ আছাম লোৱাৰ আছাম মিডল আছাম সকলোতে লাগিব ছবিখন আৰু গতিকে আটাইকে বিনম্ৰ অনুৰোধ যে 4 নৱেম্বৰ তাৰিখে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' বন্ধুৰ লগত বন্ধু চাবলৈ যাওক আৰু শৈশৱৰ সেই কিৰিলি আপোনালোকে তাতে বিচাৰি পাওক আৰু ভাল পালে বেয়া পালে জনাবলৈ কিন্তু নাপাহৰিব আৰু আপোনালোককো কৈছোঁ আপোনালোকৰ এণ্টায়াৰ টীমটো তাতে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' যাতে চাই আৰু আপোনালোকে জনাবলৈ নিশ্চয় চাম আৰু ছবিখন কিছু ব্যতিক্ৰম সেইবাবে আমি আপোনাক আজি ব্যস্ততাৰ মাজতো আমন্ত্ৰণ জনালোঁ আৰু আপুনি আমাক শ্ব'টো নোচোৱাৰ কথা ক'লেও আমি চাম যিহেতু আমাৰ এণ্টায়াৰ টীমৰ আপুনি প্ৰিয় আৰু বিশেষকৈ যিহেতু আজি অনুষ্ঠানটোৰ মই হাত ধৰিছোঁ গতিকে মোৰো আপুনি যথেষ্ট প্ৰিয় গতিকে
সুন্দৰভাৱে আপোনাৰ ছবিখন আমি সকলোৱে চাম আৰু আপোনাৰ ছবিখন ভাল হ'ব নিশ্চয় আমি আশাবাদী আৰু কথা দিলোঁ নিশ্চয় আপুনি দৰ্শক পাব ছবিখনত প্ৰিয় দৰ্শক ইমান সময় আপোনালোকে চালে জনপ্ৰিয় অভিনেতা নয়ন নিলিমৰ সৈতে মোৰ আজিৰ এই বিশেষ অনুষ্ঠান চিনাকি পৃথিৱীৰ অচিনাকি অনুভৱ আপোনাক সদৌ শেষত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ ধন্যবাদ নমস্কাৰ